নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আপোনালোকৰ কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন দিয়া আছে ভাৰত আৰু পাকিস্তান, ভাৰত আৰু শ্ৰীলংকা, ভাৰত আৰু অষ্ট্ৰেলিয়া, ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন দিয়া আছে বিশ্বসিংহ, ৰুদ্ৰসিংহ, নৰনাৰায়ণ আৰু চুকাফা। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বিশ্বসিংহ। কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে কাজিৰঙা, ওৰাং, মানস আৰু দিহিং পাটকাই। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ওৰাং। ওৰাংখন হৈছে অসমৰ সকলোতকৈ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াত অপশ্যন দিয়া আছে ভাস্কৰ বৰ্মন, হৰ্ষবৰ্ধন, পুষ্য বৰ্মন আৰু ওপৰৰ এটাও নহয়। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পুষ্য বৰ্মন। পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। কুৱেশ্যন নম্বৰ 5, অসমীয়া ল'ৰাৰ মিত্ৰ পুথিখন কাৰ ৰচনা? ইয়াত অপশ্যন দিয়া আছে মামণি ৰয়ছম গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আৰু ৰজনীকান্ত বৰদলৈ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে চুহুংমুং, চুকাফা, নৰনাৰায়ণ আৰু ভাস্কৰ বৰ্মা। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চুহুংমুং। চুহুংমুঙে প্ৰথমতে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? ইয়াত অপশ্যন দিয়া আছে তৰুণ গগৈ, গোপীনাথ বৰদলৈ, হিতেশ্বৰ শইকীয়া আৰু ছৈয়দা আনোৱাৰ তাইমুৰ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হিতেশ্বৰ শইকীয়া। কলা শিৰোমণি বঁটা হিতেশ্বৰ শইকীয়াই লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? ইয়াত অপশ্যন দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈ, সৰোজনী নাইডু, জয়া কিশোৰ, কিৰণ বেদী। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কিৰণ বেদী। ভাৰতৰ প্ৰথম IPS মহিলাগৰাকী হৈছে কিৰণ বেদী। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াত অপশ্যন দিয়া আছে বীৰপাল, নীতিপাল, ৰুদ্ৰসিংহ আৰু বিশ্বসিংহ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বীৰপাল। নেক্সট কুৱেশ্যন, আটাইতকৈ কোমল ধাতুবিধৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে লোহা, লিথিয়াম, ৰূপ আৰু তাম। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লিথিয়াম। লিথিয়াম হৈছে সকলোতকৈ কোমল ধাতু। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰত কেইটা হাঁওফাঁও থাকে? ইয়াত অপশ্যন দিয়া আছে এটা, চাৰিটা, দুটা আৰু তিনিটা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দুটা। মানুহৰ শৰীৰত দুটা হাঁওফাঁও থাকে। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে 23 এপ্ৰিল, 8 মাৰ্চ, 13 ফেব্ৰুৱাৰী আৰু 25 জুলাই। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, শিঙৰিঘৰত উঠা অনুষ্ঠানটো কোনজন আহোম ৰজাই আৰম্ভ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে চুডাংফা, চুকাফা, লক্ষ্মীসিংহ আৰু বডৌচা। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চুডাংফা। শিঙৰিঘৰত উঠা অনুষ্ঠানটো চুডাংফাই আৰম্ভণি কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয়? ইয়াত অপশ্যন দিয়া আছে যোৰহাট, তেজপুৰ, নগাঁও আৰু শুৱালকুছি। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহ কোন ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াত অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, লক্ষ্মীসিংহ, বিশ্বসিংহ আৰু পুৰন্দৰ সিংহ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি লক্ষ্মীসিংহ। মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল।